এখন দেখিবলৈ পাইছে আমাৰ গাঁৱৰ বাঁহৰ দলং মানে আৰু বাঁহ কেইডালমান পাৰি থৈছে তাকে বোলো দলং বুলিহে কৈছো আৰু দেই তলত দেখিবলৈ পাইছে নে পানী বোকা বহুত আছে আৰু এনেকৈ বাঁহৰ দলঙেদি পাৰ হৈ মেলি এতিয়া গৈ আছো কলৈ গৈ আছো কি কৰিছো আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ আপোনালোকে তেতিয়াহে গম পাব আৰু ইয়াত আহি ললো মানে দোকানৰ সন্মুখতে ৰৈ দিলো কাৰণ গাড়ী পোৱা নাই সেইকাৰণে ৰৈ আছো এয়া মিচিক মেচাককে হাঁহি আছে আৰু এইফালেদি গাড়ী আহিব আমি এই ৰাস্তা দি ওলাই যাম আজি আহিলো চেপাখোৱা শনি মন্দিৰলৈ বুলি আৰু শনি মন্দিৰত কিছুমান আমাৰ পূজা পাতল কৰিবলগীয়া আছিলে আৰু আপোনালোকক মন্দিৰৰ পৰিৱেশটো সম্পূৰ্ণকৈ দেখুৱাম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ভিডিঅ'টো দেখিবলৈ পাইছে শনি মন্দিৰত আমি সকলোবোৰ বস্তু ৰেডি কৰি লৈছো চাকি ধূপ ধূনা জ্বলাবলৈ আৰু কিছুমান দান দিবলগীয়া আছিলে এইবোৰ সকলোবোৰ ৰেডি কৰি লৈছো এয়া মই হলিতা গছি জ্বলাই লৈছো আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাওক ভিডিঅ'টো আৰু আপোনালোকে হেয়া হটকা এই ভিডিঅ'টোৰ জৰিয়তে জনাওক বহমায়া দি কৰি জীৱ যত ৰাম 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 নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৱে ভালে চাগে কৃষ্ণ চাৰ্বিয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে শনি মন্দিৰৰ পৰা আমাৰ শদিয়া চেপাখোৱাৰ শনি মন্দিৰৰ পৰা তো আপোনালোকে সকলোৱে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে এই শনি বাবা নামতে সকলোৱে সেৱা এটা লওক আৰু ভাল লাগিব তো আজি মন্দিৰৰ কিছুমান পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এই দেখিবলৈ পাইছেনে চাকিটো কেনেকৈ জ্বলোৱা হৈছে আৰু মন্দিৰটোৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু আমি এতিয়া ইয়াতে পূজা পাতল কৰি লওঁ আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ স্কিপ নকৰাকৈ চাই গৈ থাকক এইফালে দেখিবলৈ পাইছেনে সকলোবোৰ আহিছে পূজা সেৱা কৰিছে আজি যিহেতুকে শনিবাৰ সেয়েহে সকলোবোৰ আহিছে আৰু ময়ো এনেকৈ ফাইনেলি পূজা কৰি ল'লোঁ পূজা কৰি মানে এতিয়া মন্দিৰটো এনেকৈ এপাক ঘূৰিব লাগে আৰু ঘূৰি লৈছোঁ ঘূৰি মেলি আমি মন্দিৰৰ পৰা বিদায় হৈ গুচি যাম তো চাই গৈ থাকোঁ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই আহিলোঁ টাউনলৈ বুলি এতিয়া গৈ আছোঁ টমটমত আৰু ভোক লাগিছে সেয়েহে হোটেলত সোমাই লওঁগৈ বুলি ভাবিছোঁ ভোক লাগিছে নাই বহুত ভোক লাগিছে ৰাতিপুৱা খালী পেটত অহা যে মন্দিৰলৈ বুলি সেইকাৰণে এতিয়া খাই লওঁ বোলো হোটেলত এইফালে আমাৰ ভতিজাজনী গাড়ীত উঠি টমটমত উঠি পূৰা মিচিক মুচুক হাঁহি আৰু এতিয়া আমি গৈ আছোঁ হোটেলত আৰু অলপমান কিবা এটা খাই লওঁগৈ যিহেতুকে বহুত ভোক লাগিছে ৰাতিপুৱাই ওলাই অহা আৰু কি পাৰোঁ দেখুৱাই থাকিম আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ফাইনেলি আহি পালোঁহি হোটেল আৰু হোটেলতে অলপ ৰৈ দিলোঁ যিহেতুকে বহুত গৰম আৰু ফেনৰ হাৱা অলপ লৈ লৈছোঁ এইখনে হোটেলখন আৰু ইয়াতে দেখা পালোঁ মানে হোটেলতে বন্ধুক লগ পালোঁ বন্ধুৰ লগত দুই এষাৰ কথা পাতোঁ আপোনালোককো চিনাকি কৰাই দিওঁ কেনেকুৱা বঢ়িয়া বঢ়িয়া গৰমৰ বতৰ ঠাণ্ডা লাগি আছে আৰু বন্ধুটো লগ পালোঁৱেই চেপাখোৱা টাউনত আৰু দুজনমান মানে মায়ঙৰ পৰা আহিছে কেইজনমান দাদা আৰু অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ নমস্কাৰ দাদা আপোনালোক মায়ঙৰ পৰা আহিছেনে ভালে আছে অঁ অলপ নামটো কৈ দিব হয় হয় এইফালে দাদা আপুনি মায়ঙৰ পৰা আহিছে হয় হয় আমাৰ শদিয়াত কেনেকুৱা লাগিছে আহি ভাল লাগিছে এইফালে এইটো মায়ঙৰ পৰা আহিছে আৰু খুব ভাল লাগিছে লগ পালোঁ আমাৰ শদিয়াত আহি কেনেকুৱা লাগিছে এনে ভাল লাগিছে আৰু সকলোৱে এনেকৈ বহিছোঁ অলপ কিবা কিবি ঠাণ্ডা ঠাণ্ডা খাই লৈছোঁ অঁ বেয়া লাগিছে ক'লে ভাল নলগালৈকে শদিয়াত একদম থৈ দিম আৰু যিটো ভাল লাগিছে সেইকাৰণে পঠিয়া হ'ব এয়া খাই থকা হৈছে বন্ধু খাই থকা মই কথা পাতি নোৱাৰোঁ সোমাই আছোঁ বিৰাট খকুৱা যায় এইটো মানে প্লেট খতম কৰিলে দিব পালে শেষে কৰিলে মই শেষৰ পাছতে কথা পাতিব যি কৰোঁ একে লগাই চা মোৰখিনি আছেই এইটো মানে একদম খাব নোপোৱাত আছিলে ই সকলোৱে খাই আছে আৰু ময়ো খাই আছোঁ ইয়াতে দেখিবলৈ পাইছেনে কি সুন্দৰকৈ মাছ এজনী খেলি আছে আৰু আপোনালোকক অলপ দেখুৱাই দিলোঁ হোটেলত ইমান ধুনীয়াকৈ সজাই ৰাখিছে দেখিবলৈ পাইছেনে টিকটক ধাবা মালিকে পূৰা হোটেল বন্ধ কৰি দিলে আৰু আজি পূৰা ফুৰিবলৈ যাব মানে ভিতৰলৈ সোমাই আহিলোঁ ইয়াত পূৰা বন্ধ কৰি আছে আৰু আজি ফুৰিবলৈ যাম অঁ ক'ত যোৱাব প্ৰথমতে যাম
গল্ডেন টেম্পল অঁ তাৰপিছত গল্ডেন টেম্পল পোৱাৰ আগতেই ৰিজৰ্ট এটা আছে খুব ধুনীয়া বোলে নামটো কি আছিলে টাউচেং নে চাউচেং অঁ তালৈ যাম খুব ভাল লাগে মানে ভাল লাগে মানে এতিয়া পানীৰ মাজতে বহা চিপ টিপ খোৱা বস্তু চব পানী পাই ওলাই আহে বুলি অঁ তলৰ পৰা ওলাই আহে মানে বহি বহি খাব লাগে মই পইচা দিলে ফ্ৰীকৈ পায় নেকি তাৰপিছত মানে তলৰ পৰা ওলাই আহে মজা তাৰপিছত ইফালে পৰশুৰামখন চাই আহিম এই মজা মায়ঙৰ লগৰজন আহিছে তাক খুব মতে দেখাই মেলি আহিম মায়ঙৰ বেজালি মায়ঙৰ বেজ ভয়ো লাগে অৱশ্যে তথাপি তাক মই গাড়ীত পিছফালে বহিব দিম আগফালে বহিব একে লুকুৱাই কিনি থৈ দিম বিষ্ণুনগৰ চাম বিষ্ণুনগৰটো চাই ভাল লাগে খুব খুব মজা তাৰপিছত আপোনালোকে কেতিয়াবা আহিল বুলি ক'লে চাবই সতীয়াৰ জেগা ঠাণ্ডা দিনত আহিব গৰম দিনত নহয় দেই গৰম দিনত কলা মলা হৈ যায় চাবলৈ একো নাই জাহাজ মাকা লিখা দেখিব বন্ধনীয়ে পূৰা বন্ধ কৰি আছে আৰু এয়া খুব ধুনীয়া ধুনীয়া ৰিলচ বনাই আকৌ দেই চাব আৰু কেতিয়াবা এইজনী চায়া আছি আমাৰ এইজনী আকৌ পাপু ভণ্টি একদম মানে পাত হৈ আছে আৰু ক'ত যাবা আজি হে অৰুণাচল যাবা পূৰা মজা আছে পেট ভৰাই খাই বহি আছে চকীত এইজনী পূৰা ফেনৰ হাৱা লৈ খাই আছে সকলোৱে পাপু ভণ্টিয়ে পূৰা চিন্তা কিবা এটা হৈছে ইয়াত অঁ নাই নাই এনে দুখ হৈছে আৰু বন্ধু একটা মজা বিয়াত দুখ একো নাজানো বিয়াত দুখ বিয়াত দুখ দুখটো মানে এইটোৱেই গৰম অঁ 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 বিয়াত দুখ আৰু খালোঁ বলো এতিয়া আমি অৱগত এনেকৈ নামৈ গৈ আছোঁ এইয়া তললৈ আৰু অৱশেষত এনেকৈ তললৈ নামৈ আহিলোঁ অৱশেষত চেপাখোৱাৰ পৰা যাবলৈ ওলাইছোঁ এইখন আহি গ'ল আমাৰ গাড়ী আৰু এতিয়া মই যাওঁগৈ বুলি ভাবিছোঁ এয়া ৰখি ল'লোঁ গাড়ীখন ৰাহুল দি ড্ৰাইভাৰ পাছত বহোঁ আগত বহোঁ উঠি লওঁ সুন্দৰ পাকটো আহি আছে সুন্দৰকৈ এতিয়া বাই বাই চেপাখোৱা বাই 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 বাই